মৰ্নিং আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনালোকক প্লিজ চাই থাকিব প্লিজ মই গা চা ধুই ৰেডি হৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ কথা পাতিবলৈ বেছি সময় কথা নাপাতোঁ মই এঠাইলৈ যাবলৈ ওলাইছোঁ সেইখিনি আপোনালোকক অকণমান জনাই দিলোঁ বেলেগ দিনত মই কুহুমীয়া পানী উঠি পেলাই খাওঁ আজি ৰেডি হৈহে খাইছোঁ উঠাত বহুত দেৰি হয় মোৰ আজি আৰু লগাতকৈ বেছি দেৰিয়ে হৈ গ'ল মই এঠাইলৈ যাবলৈ ওলাইছোঁ এঠাইলৈ মানে এই কৰোণাৰ দিনতনো ক'ত যাওঁ হয়নে পুলিচে পিটন দিব তেনেকুৱা নহয় ফুৰিবলৈ নহয় আচলতে মূৰটো খুব ঘূৰাই থাকে প্ৰেছাৰ জুখিবলৈ যাম ফাৰ্মাচীলৈ আৰু মই যোনফালে যাম ফাৰ্মাচীৰ তাৰ পৰা বেছি দূৰত নহয় অকণমান দূৰত ধুনীয়া ঠাই এখনি আছে প্ৰকৃতিৰ পৰা তাত অকলে প্ৰকৃতিয়ে কথা পাতি থাকে অকণমান বেছিয়ে কবিতাৰ ভাষা কৈ দিলোঁ বাৰু বেয়া নাপাব আপোনালোকে তাত অকলে প্ৰকৃতিয়ে অন্তৰংগ আলাপ কৰি থাকে মই সেইবোৰ বহুত ভাল পাওঁ চ' অকণমান তাৰ পৰা যাম বুলি ভাবিছোঁ প্লিজ আপোনালোকে চাই থাকিব কেনেকুৱা প্ৰকৃতি কথা পাতে অকলে হেল্ল' গাইজ ক'ত গৈ আছোঁ কিয় গৈ আছোঁ প্লিজ ভিডিঅ'টো চাই থাকিব এয়া গৈ আছোঁ নিৰল নিস্তব্ধ এখন গাড়ী চলিছে এয়া ষ্টেচনলৈ 4.5 কিলোমিটাৰ হয় মানুহ খুবেই কম ফাৰ্মাচী খোলা আছে ফাৰ্মাচীত সোমাইছোঁ এতিয়া মূৰটো খুব ঘূৰাই থাকে চেক কৰোঁ এয়া হৈ গ'ল ভিতৰখিনি দেখুওৱা নহ'ল আকৌ অকণমান ভাল লগা ঠাইলৈ জাৰ্ণি কৰিছোঁ এয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰ হয় পলাশবাৰী ৰাস্তা হয় এইটো পলাশবাৰী ৰাস্তা আৰু সেইটো পাৰে শুৱালকুছি হয় চিধা শুৱালকুছিত কিছুদিন আগত অসম সাহিত্য সভাৰ অধিৱেশন হৈ গ'ল ইয়াৰ পৰা যিহেতু শুৱালকুছি চিধা হয় ইয়াত ফেৰী লগা হৈছিল সেইটো ঘাটতে সেইখিনি অকণমান ভাল লগা সেইকাৰণে ভিডিঅ' কৰি অকণমান দেখুৱালোঁ ৰৈ পেলাই আকৌ জাৰ্ণি কৰিলোঁ অকণমান আগলৈ বহুত ভাল লগা পৰিৱেশ বতাহ বলি আছে আৰু ইয়াত মাছমৰীয়াই মাছ মাৰি আছে যিহেতু লকডাউন বেছি মাছমৰীয়া নাই দুই এজনে বৰশী বাই আছে আৰু জাল মাৰি আছে বহুত দূৰত নাৱেদিও মানুহ যাই আছে চৰ আছে ইয়াত নদীৰ বালিৰ চৰ মাজত খেতি হয় কিজানি এয়া বনৰীয়া ফুল খুবেই ভাল লাগিছে মোৰ কাইট আছে ফুলডালত সেইটোৱে অকণমান দেখুৱালোঁ আপোনালোকক ইয়াত যদি পাৰ্ক এখন থাকিল হয় খুবেই ভাল লাগিল হয় সেইটো মোৰ অনুভৱ কাৰণ ইয়াত বহিবলৈ অসুবিধা শিলবোৰত বহা যায় প্ৰায় মানুহবোৰ আহে প্ৰায় শিলবোৰত বহে এতিয়া বাৰু মানুহ নাই অকণমান মনটো ভাল লাগে এনেকুৱা ঠাইলৈ আহিলে মাইণ্ডটো অলপ ফ্ৰেছ লাগে যিহেতু ইমান দিন ভিতৰত সোমাই আছোঁ পাগল হৈ গৈছোঁ সেইকাৰণে ফুৰিবলৈ আহিলোঁ সেইখিনি মোৰ বহুতে ভাল লগা ঠাই মোৰ ঘৰৰ পৰা বেছি দূৰত নহয় ওচৰতে হয় আৰু মোৰ যেতিয়াই মন বেয়া লাগে তেতিয়াই মই ইয়ালৈ আহিব চেষ্টা কৰোঁ নিঃশব্দৰ লগত কথা পাতি যিহেতু ভাল পাওঁ ভাল লাগে এনেকুৱা পৰিৱেশ মোৰ সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ নীলা আকাশ আৰু মনে মনে অহা এই বতাহজাক খুবেই প্ৰিয় মোৰ সঁচাকৈ মোৰ বহুত ভাল লাগে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ বাৰু কেনেকুৱা লাগে এনেকুৱা ঠাইবোৰ এনেকুৱা পৰিৱেশবোৰ
মই খুবেই প্ৰকৃতিপ্ৰেমী, সেইকাৰণে এনেকুৱা ঠাইবোৰ বিচাৰি ফুৰোঁ। সেয়া বৰশী বোৱা মানুহ 2-এজন আছিলে। এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। এয়া গৈ আছোঁ। এয়া মন্দিৰ, ৰাস্তাতে এটা মন্দিৰ আছে। পলাশবাৰী এইবোৰ ইণ্ডাষ্ট্ৰী হয়, কোম্পানী হয়। ধুনীয়া পৰিৱেশ, ভাল লাগিল মোৰ, সেইকাৰণে আপোনালোককো দেখুৱালোঁ। এইটো নেকিকি দিৱাৰ লিখা আছে। ইয়াত ইউজ নোহোৱা বস্তুবোৰ মানুহবোৰে থৈ যায় আৰু যাৰ প্ৰয়োজন হয় তেওঁলোকে লৈ যায়। এয়া গৈ এখন বজাৰ পালোঁ আৰু বজাৰৰ পৰা মই তৰমুজ লৈছোঁ। এয়া তৰমুজ, ভাল লাগে গৰমৰ দিনত খাই। গৈ আছোঁ, মোৰ লগত আপোনালোককো জাৰ্ণি অকণমান কৰাইছোঁ। কেনেকুৱা পালে প্লিজ জনাব কমেণ্টত আপোনালোকে। মোৰ ভাল লাগিল কাৰণে আপোনালোককো শ্বেয়াৰ কৰিলোঁ। হেই গাইজ, আহি গ'লোঁ এতিয়া ফুৰি। কি কৰোঁ এতিয়া দেখুৱাই আছোঁ, প্লিজ ভিডিঅ'টো চাই থাকিব। বাই বাই, আকৌ লগ পাইছোঁ। হেল্ল' গাইজ, বজাৰৰ পৰা অনা তৰমুজ এতিয়াহে খালোঁ। গধূলিয়ে হ'ল, তথাপিও আনিছোঁ যিহেতু খালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব কমেণ্টত। আৰু মোৰ ভাল লগা বস্তুবোৰ আপোনালোককো দেখুৱালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ জনাব। বাই বাই।